নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই ৰাজা আপোনালোকক আছামিজ টেক এণ্ড আৰ্ণ চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আকৌ এটা মই নতুন ভিডিঅ' লৈ আনিব লগা হ'ল, কাৰণ আসাম গভৰ্ণমেণ্টৰ ইটোৰ পিছত সিটো ৰিক্ৰুইটমেণ্ট অতি সোনকালে ওলাই আছে। গতিকে আজি আপোনালোকলৈ মই এইটো ৰিক্ৰুইটমেণ্টটো লৈ আহিছোঁ। তো ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, আসাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যন ৰিক্ৰুইটমেণ্ট 2018 ওলাইছে। একাউণ্টছ অফিচাৰ 4টা একাউণ্টছ অফিচাৰ আছে আৰু পোষ্ট আছে 4টা, মাত্ৰ 4টা আছে। গতিকে কম পোষ্ট থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰে, আপোনালোকে এপ্লাই কৰক। বাকীখিনি মই জনাই দিছোঁ বাৰু। আসাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যন লাষ্ট ডেট আপোনাৰ 24/12/2018লৈকে আছে। ইয়াত আপোনাৰ নেম অফ পোষ্ট একাউণ্টছ অফিচাৰ আৰু নাম্বাৰ অফ পোষ্ট 4টা। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট থাকিব লাগিব আৰু 21 to 43 ইয়াৰ্ছৰ হ'ব লাগিব। তাৰপিছত আপোনাৰ কেনেদৰে এপ্লাই কৰিব লাগিব, ইয়াত আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব আৰু মই পিছত এটা ভিডিঅ' বনাই দি দিম বাৰু কি লাগিব। আৰু আপোনালোকে এইটো পঠাব লাগিব, গুৱাহাটী পঠাব লাগিব, মেনেজিং ডাইৰেক্টৰ STC কৰ্পৰেশ্যন গুৱাহাটী। ইয়াত আপোনালোকক মই PDF ফাইলটো দেখাই দিওঁ বাৰু। ইয়াত আপোনাৰ চাওক, ইয়াত আছে অফিচ অফ দ্য মেনেজিং ডাইৰেক্টৰ আসাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যন, পল্টন বজাৰ, গুৱাহাটী 8। আপোনালোকে এই এড্ৰেছটোত পঠাব লাগিব। গতিকে আপোনালোকে এইটোত পঠাব আৰু আপোনালোকক মই পে' লেভেলটো কৈ দিছোঁ, 12,000ৰ পৰা 40,000 আছে। গ্ৰেড পে' আপোনাৰ 5,400 আছে, প্লাছ লামচাম ইনচেণ্টিভ অফ 30। এইটো আপোনাৰ ভালেই আছে, আপোনালোকে চাব পাৰে। আৰু 6 পে' কমিশ্যনৰ মতে হ'ব চাগে। গতিকে আপোনালোকে এইটো এপ্লাই কৰক। আৰু এটা কথা কওঁ, আপোনালোকে এনেকুৱা ৰিক্ৰুইটমেণ্ট, আসাম গভৰ্ণমেণ্টৰ এনেকুৱা ধৰণৰ ৰিক্ৰুইটমেণ্ট চাবলৈ বা পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক লাইক কৰিব, কমেণ্ট কৰিব, কি পালে কি নাপালে জনাব। তো মই তেতিয়া যদি মোৰ কিবা ভুল হৈ আছে মই শুধৰাবলৈ মই সুবিধা পাম। তো ভিডিঅ' ইমানেই, গতিকে বাই বাই আৰু ধন্যবাদ।